বনাইছোঁ। এতিয়া ৰাতিপুৱা হৈ আছে, গতিকে আজি মই দিনটো কি কি কৰোঁ সৰু সুৰাকৈ আপোনালোকক দেখাই থাকিম, গতিকে চাই থাকিব ভিডিঅ'টো আগলৈকে। ৰাতিপুৱা সদায় শুই উঠি মই ফুলকেইজোপাত পানী দিওঁ, পানী দি পিনাই মই ব্ৰাছ চাছ কৰি মুখ ধুওঁ। আৰু ছোৱালী যিহেতু স্কুল যাব, বহুত লৰালৰি হয় ৰাতিপুৱা সময়কণ, তাইৰ কাৰণে খাবলৈ বনাবও লাগে আৰু টিফিন পেক কৰিব লাগে, তাইৰ কাৰণে টিফিনটো মই পেক কৰি লওঁ। আজি একো নবনালোঁ, মই চকোপাই কিনি আনি চকোপাই দি দিলোঁ আৰু তাইক খাবৰ কাৰণে মেগী বনাই আছোঁ। মেগী খুৱাই লওঁ তাইক, তাৰপৰা আমিও চাহ তাহ খোৱা নাই, চাহ তাহ খাম। তাই এতিয়া মেগী খাই আছে। মেগী খাই থাকোঁতে আমিও চাহ খাই ল'লোঁ, যিহেতু চাহ খোৱা নাছিলোঁ আৰু তাই ৰেডি হৈ গ'ল, আমিও চাহ তাহ খাই ল'লোঁ, তাইক স্কুললৈ পঠাই আছোঁ। ছোৱালীক স্কুললৈ পঠালোঁ। তাইক স্কুললৈ পঠোৱাৰ পিছতহে মই কাম কৰিব পাৰোঁ, যিহেতু তাইক খুৱাই বুৱাই ৰাতিপুৱা পঠিয়াব লাগে, ঘৰৰ কামবোৰ থাকি যায়। তাইক স্কুললৈ পঠাই মই কাম বন কৰি এইমাত্ৰ ভাত পানীও খাই ল'লোঁ, 12টাই বাজিব হ'ল। এতিয়া মই তাইক আনিব যাব ওলাইছোঁ স্কুলৰ পৰা, গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব। ছোৱালী স্কুলৰ পৰা অহাৰ পিছত মোৰ ভিডিঅ' বনাবলৈ নহ'ল, এফালে যাবলগীয়া হ'ল। এতিয়া সন্ধিয়া আহি পাইছোঁ, আহি ভাবিলোঁ দুটামান কবি পুলি ৰুলোঁ, গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম নতুন এটি ভিডিঅ'